মা আজি মোৰ কলেজে জীৱন আৰম্ভ হৈছে নহয়। তই গাটো ধুই ল নহলে মই ভাত কেইটা বাঢ়ি দিওঁ। এ আপুনি যি কয় মাতা দেৱী। ঐ মা ঐ গাটো ধুৱাই দিবি নেকি? তই এতিয়া কি স্কুলত পঢ়া ল'ৰা বুলি ভাবিছ নেকি নিজকে? হা তোৰ লগৰ কেইটাই কিজানি সেই চাকৰি কথাই ভাবিলে হ'বলা আৰু তোক এতিয়া মই গাটো ধুৱাই দিব লাগে। এই হ'ব দে মা, হ'ব আৰু আজি কলেজলৈ যাবলৈ ওলাইছোহে, তই আকৌ সেই চাকৰি কথা ল'লি। চাকৰি ল'ম নহয়, তই কেলে চিন্তা কৰিছ? তহঁতৰ মাক পুতেকে কিবা আলোচনা কৰি আছে নেকি? আমাৰ মমী খুই দেখোন আজি বা কাৰ ঘৰ বাতৰি লৈ আহিলে। কিয় এনেকে কৈছ বাৰু? হ'ব দে মই যাওঁ এতিয়া। যা ঐ বহা বহা বুজিছা ল'ৰাটো কি যে হ'ব, এতিয়াও সৰু ল'ৰা আগতে হৈ আছে বুজিছানে? মা মা মই যাওঁ দেই, দেখি লৈ আহিছোঁ মোৰ ভাগত। ইমান ডাঙৰ একো এতিয়া মই দি দিব লাগে। যা 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 ভালকে পঢ়িবি দেই। দেউতাই দেখিলে দিব আকৌ। তই কলেজ আহিবি বুলি আজি ৰৈ আছোঁ। হয় নেকি? লগত দেখোন আমাৰ টুটু। কোৱা আকৌ। তুমি কলেজ যোৱা ন? কলেজ পঢ়িলে হেনো কলেজৰ ল'ৰা ছোৱালীৰ মাজত প্ৰেম হয়। বা ছোৱালীজনীক এইবোৰ কথা কোনে ক'লে অ? ঐ তই ঘৰলৈ গৈ থাক যা, মই গৈ থাকিম। হ'ব দিয়া, তোমালোকে দুইটাই সদায় মোক অকল খেদিয়ে দিয়া। ঐ তোৰ কি হ'ল? তই যা, ময়ো যাওঁ, দেৰি হ'ব নহ'লে। নে কিবা কবি? টুকুৰে কোৱা কথাখিনি যদি সঁচা হয়? কি কথা মোৰ দেহাজনী? এই ধেমালি নকৰিবিচোন, মোৰ বৰ ভয় লাগে অ'। বা থোৱাই মোৰ কলিজাজনী। কলেজলৈ গৈ যদি সঁচাকৈ আন কাৰোবাৰ প্ৰেমত পৰি যাওঁ? ধেৎ পাগলজনী, তোক এৰিবা মই কেনেকৈ জীয়াই থাকিম বুলি তই ভাবিছ? সময়ৰ কথা ক'ব নোৱাৰি অ'। আচ্ছা হ'ব দে, বাদ মে দেখা যায়গা। এতিয়া যাওঁ দে, তয়ো যা। ঠিক আছে। ঐ কলেজত গৈ কিন্তু ভালকৈ মন দিবি, আনক নাচাবি কিন্তু। এই তই যে কথা কওঁ আৰু। অ'কে হ'ব দে, বাই বাই। পূজা ব'লা তোমাক ঘৰত থৈ আহোঁ, তোমাৰ পাপায়ো ভাল পাব। আৰু মই তোমাৰ হ'ব মই পাৰিম নহয়, মোৰ হাত ভৰি আছে, তই মোক থৈ আহিব নালাগে, মই নিজে যাব পাৰিম। সেইবাবেতো তোমাক ভাল পাওঁ পূজা। আৰে ব'লা ব'লা থৈ আহোঁ, ব'লা আহা না, আহা থৈ আহোঁ ব'লা। শুনিছা? এই আমাৰ মাজনে কি কৰি আছে অ? তাই ভিতৰত মোবাইল চাই আছে নেকি? এই মই কথা এটা ভাবিছিলোঁ হে। কি কথা ভাবিছে? এই মাজনী বিয়াৰ কথা। মোৰ যে সেই অতীতৰ বন্ধু গগৈ, তাৰ ল'ৰাটো আমাৰ মাজনী সমানেই নহয়।
আছিল নামটো? কি আছিল ৰাঘৱ। সিহঁতটো গুৱাহাটীৰ পৰা চাকৰি ৰিজাইন দি গাঁৱলৈ অহা এমাহেই হ'ল। অঁ সেইদিনা মোক ফোন কৰিছিল নহয়, পিছে মাজনীয়ে ৰাঘৱক সৰুৰে পৰা দেখিবই নোৱাৰে নহয়। মা দেউতাক কৈ দিয়া মই ইমান আখৰিব ল'ৰালে বিয়া হ'ব নোৱাৰো। মা মা মই কৈ থাকোঁ দেই। ভালে ভালে যাবি দেই। এইবাৰ চাকৰি লাগিলে হৈ গৈছে। এইবাৰ চাকৰি লাগিলে বজাৰ তোৰ বোৱাৰী কৰি লৈ নিম আৰু। হ'ব দে, ভগৱান আছে নহয়, ভালকৈ যাবি দে। তোক মোৰ কথা এটা ক'বলগীয়া আছিল। কোন আবে কি কথা কওঁ? কোন আবে কি কথা কওঁ? তই সেইদিনাখন পূজাৰ লগত কিয় খোৱালি কৰিলি? চাবে তোৰ নিচিনা এটা বাপেক নথকা ল'ৰাৰ লগত মোৰ কথা পতা একদমেই ইচ্ছা নাই। ছাৰ ৰাঘৱ, মোৰ তোৰ লগত কাজিয়া কৰাৰ ইচ্ছা নাই, সেইকাৰণে মই গৈ থাকোঁ। মোৰ কাম এটাও আছে। যা না বে যা, তই গৈ থাকিব যা না। তোৰ সেই মাৰা পূজা লেঙেৰা বাপেকেৰে মোক একোডালো বিলাব নোৱাৰে। হ'ব যা যা। দেউতা মই জানো তুমি আৰু মায়ে মোক কিমান বেছি ভাল পোৱা, কিন্তু তোমালোকক নোকোৱাকৈ মই বহুত ডাঙৰ ভুল এটা কৰি পেলালোঁ। বৰমা, বাবা, দেউতা বাবাক মই সৰুৰ পৰাই ভাল পাওঁ। দেউতা বাবাক মই যি কওঁ তাকে কৰে। দেউতা, ময়ো জানো আপোনালোকে পূজাক কিমান বেছি ভাল পায়। ককাই দিওঁ, মানুহজন আমাৰ মাজত নাথাকিব পাৰে, কিন্তু পূজাক মই সদায় নিজৰ ছোৱালীৰ দৰে ৰাখিম। মাক দেউতাকৰ মৰমৰ অভাৱ কেতিয়াও অনুভৱ কৰিবলৈ নাই। মাজনী, তই বৰ ডাঙৰ সিদ্ধান্ত এটা অকলে ল'লি। হেৰা আমাৰ মাজনী ডাঙৰ হ'ল। বাবা তাই সদায় ভাল কৰি ৰাখিব। মাজনী আমাৰ সকলো আছিল, তাইৰ মুখতে আমিও সুখী। বাবা, হাই বাবা, বাবা, হাই বাবা, তোৰ বোলে ভাল খবৰ এটা আহিছে বুলি। কিয় বাবা? ভাল খবৰ মা, কি ভাল খবৰ? মই চাকৰি পালোঁ মা। কি? হ'ব তেতিয়াহ'লে এবাৰ বিয়াৰ দিন